নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে বন্ধুসকল, আজি আমি কোনো এটা গান বা টিকটক ভিডিঅ'ৰ ওপৰত কথা নাপাতোঁ। আজি আমি কথা পাতিম বৰ্তমান সময়ত চলি থকা কোৱাৰেণ্টাইনৰ ওপৰত। হয় বন্ধুসকল, যি সময়ত কোৱাৰেণ্টাইন চলি আছে সেই সময়তে দুটামানে আকৌ টিকটক ভিডিঅ' বনাই আছে। গতিকে বন্ধুসকল, ইয়াৰ নাম ধৰিছোঁ মই কোৱাৰেণ্টাইন ভিডিঅ'। গতিকে বেছি সময় পলম নকৰি বলচোন সেইকেইটা আচৰিত কোৱাৰেণ্টাইন ভিডিঅ' চাই লওঁ। জ্বলি পৰি মৰিম কব নোৱাৰো গোৱা কিনো কৰিম বাচি বাচি তোমাকে বাচিম হাত মেলো আনিব হয় বন্ধুসকল, এইকেইটাই হ'ল কোৱাৰেণ্টাইন ভিডিঅ', যিটো ভিডিঅ'ত কোনো ধৰণৰ সীমাবদ্ধতা নাই আৰু কোনো ধৰণৰ শৃংখলতা নাই। বন্ধুসকল, ইয়াত মোৰ কোনো ধৰণৰ ক'বলগীয়া নাই, কিন্তু মই এইবাবে ইয়াত ক'ব আহিলোঁ কিয়নো সমগ্ৰ বিশ্বকে ধৰি ভাৰত তথা অসমতো কৰোণাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইমান এটা ভয়াৱহ ৰোগৰ সময়ত যিসকলক চৰকাৰে বাহিৰাজ্যৰ পৰা আনি অসমত কোৱাৰেণ্টাইনত ৰখোৱা হৈছে, তাৰ আকৌ এচাম লোকে ইয়াক একো গণ্য কৰা নাই। লগতে চৰকাৰে যিবোৰ নিয়ম বান্ধি দিছে তাক অমান্য কৰি আছে। বন্ধুসকল, এতিয়া মই এইকেইটা ভিডিঅ'ৰ ওপৰত একো নকওঁ, ইহঁতক কৈ জানো কিবা লাভ আছে? গতিকে ইহঁতক কোৱাতকৈ নোকোৱাই ভাল। বন্ধুসকল, আজি মই আপোনালোকক দুটামান কথা ক'ম, গতিকে কথাকেইটা অকণমান গুৰুত্ব দি শুনিব। বন্ধুসকল, অসমত কৰোণা মহামাৰী এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ বহিৰাজ্যৰ পৰা ঘূৰি অহা লোকৰ মাজত কৰোণাৰ সংক্ৰমণৰ ভয়াৱহ ৰূপ ওলাইছে। গতিকে বন্ধুসকল, আপোনালোকক মই অনুৰোধ কৰি কৈছোঁ যাতে কোনো ধৰণৰ জৰুৰী কাম নহ'লে বাহিৰত নাযায় যেন, আৰু কোনো কামত যদি বাহিৰত যাব লগা হয় তেন্তে মাস্কখন পৰিধান কৰিব একেবাৰে নাপাহৰিব, আৰু হাত দুখন চাবোনেৰে সঘনাই ধুব। য'তে ত'তে মানুহৰ ভিৰ সৃষ্টি কৰিলে তাত আপোনালোকে লাগে মানা কৰিব, কিয়নো য'তে ত'তে মানুহৰ ভিৰ সৃষ্টি হ'লে কিয়নো কাৰ গাত কি আছে বা কি হৈ আছে কোনেও ধৰিব নোৱাৰে। আৰু যদিহে আপোনালোকে কেতিয়াবা যদি কোনোবা অচিনাক্ত ব্যক্তি আপোনালোকৰ গাঁৱত বা ঘৰৰ ওচৰত কোনোবা কাৰোবাৰ কথা পতা দেখে, তেন্তে আপোনালোকে তেওঁক ভালকৈ সোধ-পোছ কৰিব। হয়, আমি বেমাৰটো ঘিণ কৰোঁ, কিন্তু মানুহটো ঘিণ নকৰোঁ। গতিকে বন্ধুসকল, কাকো আপোনালোকে ঘৃণা নকৰিব। যদিহে তেওঁৰ গাত কৰোণা বা কিবা ধৰণৰ বেলেগ বেমাৰ আছে, ওচৰৰ চিকিৎসালয় আছে, তেওঁলোকৰ লগত কথা পাতক, পুলিচ প্ৰশাসন আছে, তেওঁলোকক জনাওক, কিয়নো আমাৰ এটা লক্ষ্য বেমাৰটো ভাল হ'ব লাগে, ভাইৰাছটো সোনকালে নাইকিয়া হ'ব লাগে। গতিকে বন্ধুসকল, আপোনালোকক মই ইমানেই ক'লোঁ, যদিহে ভিডিঅ' চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কাষত থকা ঘণ্টা বটন দবাবলৈ একেবাৰে নাপাহৰিব। গতিকে বন্ধুসকল, ঘৰত থাকক, সুৰক্ষিত থাকক। গতিকে আজিলৈ এৰিলোঁ, ধন্যবাদ। জয় আই অসম।